দুখত সকলোৱে আছে। এনেকুৱা কোন আছে যে যাৰ দুখ নাই বা তেওঁ বহুত সুখত আছে। কাৰোবাৰ নিজৰ দুখে কষ্ট দিয়ে আৰু কাৰোবাক বেলেগৰ সুখে কষ্ট দিয়ে। যোন আপোনাৰ হয় তেওঁ আপোনাতকৈ লাখ গুণা ভাল পালেও তেওঁ আপোনাৰে হৈ থাকিব। আৰু যোন আপোনাৰ নহয় তেওঁৰ কাৰণে আপুনি নিজৰ জীৱনটো দিলেও আপোনাক এৰি যাবই। যিটো কষ্ট আপুনি নিজেই সহ্য কৰিব নোৱাৰে সেইটো কষ্ট আপুনি বেলেগক কিয় দিয়ে? যেতিয়া নিজৰ মনটো শান্ত কৰিব তেতিয়া সকলো সমস্যাৰ সমাধান নিজেই আহিব। তুমি নিজে দেখিবলৈ কেনেকুৱা তাতকৈ বেছি গুৰুত্বপূৰ্ণ কথা হ'ল যে তুমি নিজকে কি ধৰণেৰে চোৱা। যোন মানুহ অলপতে সুখী হয় জীৱনৰ সকলোতকৈ বেছি সুখ তেওঁৰ ওচৰতে থাকে। শৰীৰত একো সুন্দৰতা নাথাকে। যদি কিবা সুন্দৰ আছে এজন ব্যক্তিৰ সেইটো হ'ল ভাল কৰ্ম, বিচাৰ, বাণী, ব্যৱহাৰ আৰু সংস্কাৰ।